নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ সাগৰিকাৰ আখল ঘৰলৈ। আজি আপোনালোকক বনাই দেখাম কেঁচা মটৰ আৰু আলুৰ এটা সুন্দৰ ৰেচিপি। এই তৰকাৰীখন ৰুটি আৰু গৰম ভাতৰ লগত খাবলৈ খুবেই ভাল হয়। মই বহুতে ভাল পাওঁ, সেয়েহে আপোনালোককো বনাই দেখাওঁ বুলি ভাবিলোঁ। যিসকলে এনেকৈ বনাই খোৱা নাই, বনাই খাব পাৰিব। তাৰ কাৰণে মোৰ ৰেচিপিটোৰ শেষলৈকে চাই থাকিব। তেনেহ'লে বলকচোন দেৰি নকৰি আপোনালোকক মই আজিৰ ৰেচিপিটো বনাই দেখাওঁ আৰু শেষত আপোনালোকে কমেণ্ট কৰি নিশ্চয় মোক জনাব কেনেকুৱা পালে। এই ৰেচিপিটোৰ কাৰণে মই লৈছোঁ এনেকৈ কাটি লোৱা অলপ আলু, কেঁচা মটৰ, এটা বিলাহী, আদা, নহৰু আৰু এটা পিঁয়াজ। এয়া লৈছোঁ অলপমান দৈ, গোটা জিৰা, দালচেনি, ধনিয়া পাউডাৰ, হালধি পাউডাৰ, নিমখ আৰু ৰেড চিলি পাউডাৰ। এতিয়া মই এটা মিক্সি জাৰত কাটি থোৱা পিঁয়াজ, আদা, নহৰু আৰু বিলাহীটো ভৰাই লৈছোঁ। সকলোখিনিৰ এটা মই পেষ্ট বনাই ল'ম। এতিয়া মই দৈখিনিতে দিছোঁ অলপমান ৰেড চিলি পাউডাৰ, হালধি পাউডাৰ, সোৱাদ অনুযায়ী দি লৈছোঁ অলপ নিমখ, অলপ দিছোঁ ধনিয়া পাউডাৰ। এতিয়া মই চামুচৰ সহায়ত সকলোখিনি ভালদৰে মিলাই ল'ম, যাতে সকলোখিনি ভালকৈ মিলি যায়। এয়া চাওক, সকলোখিনি মই ভালকৈ মিলাই ল'লোঁ। এতিয়া মই কেৰাহীত তেল গৰম কৰি কাটি থোৱা আলু কেইপিচ ফ্ৰাই কৰি লৈছোঁ। প্ৰায় 3 মিনিটমানৰ কাৰণে মই এইখিনি কম জুইত ফ্ৰাই কৰি ল'ম। এয়া মোৰ আলুখিনি নমাব পৰা হৈ গৈছে। এতিয়া মই আলু ফ্ৰাই কৰা তেলখিনিতে অলপ দিছোঁ দালচেনি, কেইটামান গোটা জিৰা আৰু যিটো মই পেষ্ট বনাই লৈছিলোঁ যে, সেই সকলোখিনি ইয়াতে দি দিছোঁ। এতিয়া মই ভালকৈ সকলোখিনি মিলাই ল'ম আৰু এনেদৰে মই 2 মিনিটমানৰ কাৰণে সকলোখিনি ভাজি ল'ম। এয়া চাওক, মই গোটেইখিনি অলপ সময় ভাজি ল'লোঁ। এতিয়া ইয়াত দিছোঁ দৈ আৰু মছলা পেষ্টটো, যিটো মই গোটেইখিনি মিলাই লৈছিলোঁ যে। এতিয়া এইখিনি ভালকৈ লৰাই ল'লোঁ আৰু এই পেষ্টটো দিয়াৰ পাছতো মই 3 মিনিটমান এইখিনি কম জুইতে ভাজি ল'ম। আপোনালোকে বাৰু এনেকৈ কেতিয়াবা বনাই খাইছেনে? খুব ভাল লাগে, এনেকৈ এবাৰ বনাই খাবচোন। এয়া চাওক, দৈখিনি মিলিয়ে গৈছে ভালদৰে। এতিয়া মই ইয়াত দিছোঁ ফ্ৰাই কৰি ৰখা আলু কেইপিচ, লগতে দিছোঁ কেঁচা মটৰ কেইটাও। এতিয়া মই এইখিনি ভালকৈ মিলাই ল'ম আৰু 3-4 মিনিটমানৰ কাৰণে মিডিয়াম ফ্লেমত এইখিনি এনেকৈ সিজিবলৈ দিম। এয়া অলপ সময় এনেকৈ মই ভাজি লোৱাৰ পাছতে এতিয়া ইয়াত দিম অলপমান কুহুমীয়া পানী আপোনালোকৰ নিজৰ জোখত দিব, যিমানখিনি দৰকাৰ হয়। এয়া মোৰ পানী দি লোৱা হৈ গ'ল। এতিয়া মিলাই লৈ এইখিনি ভালকৈ মই হাই ফ্লেমত 5 মিনিটমানৰ কাৰণে উতলিবলৈ দিম। আলু আধাটো সিজিছেই আৰু সম্পূৰ্ণকৈ সিজিবৰ কাৰণে ভালকৈ উতলাই ল'ম। এয়া চাওক, এইখিনি সিজি গ'ল। এতিয়া মই আৰু অলপমান সময়ৰ কাৰণে ৰাখি দিম। গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ। এয়া মোৰ তৰকাৰী ৰেডি। কিমান ধুনীয়া হৈছে চাওকচোন তৰকাৰীখিনি। আৰু আজিৰ ৰেচিপিটো যদি ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, আকৌ লগ পাম। ধন্যবাদ।